ᱵᱚᱭᱦᱟ ᱠᱚ ᱚᱱᱮ ᱡᱮ ᱥᱚᱨᱠᱟᱨ ᱨᱮᱱ ᱦᱚᱲ ᱥᱮᱱᱥᱟᱥ ᱞᱟᱹᱜᱤᱫ ᱛᱮ ᱟᱵᱚᱣᱟᱜ ᱚᱲᱟᱜ ᱚᱲᱟᱜ ᱠᱚ ᱦᱤᱡᱩᱜ ᱚᱱᱮ ᱩᱱᱨᱮ 33ᱴᱤ ᱯᱨᱚᱥᱱᱚ ᱠᱚ ᱠᱩᱞᱤ ᱵᱚᱱᱟ ᱟᱨ ᱚᱱᱮ ᱚᱱᱟ 33ᱴᱤ ᱯᱨᱚᱥᱱᱚ ᱫᱚ ᱪᱮᱫ ᱦᱩᱭ ᱫᱟᱲᱮ ᱠᱚᱜᱼᱟ ᱫᱮᱞᱟ ᱱᱚᱣᱟ ᱵᱷᱤᱰᱤᱭᱳ ᱥᱮᱡᱛᱮ ᱟᱵᱚ ᱯᱩᱥᱴᱟᱹᱣ ᱵᱚᱱ ᱵᱩᱡᱷᱟᱹᱣᱟ ᱟᱨ ᱢᱚᱡᱽ ᱛᱮᱵᱚᱱ ᱟᱸᱡᱚᱢ ᱢᱩᱪᱟᱹᱫᱟ ᱟᱨ ᱚᱱᱟ ᱞᱮᱠᱟ ᱟᱵᱚ ᱵᱚᱱ ᱥᱟᱯᱲᱟᱜᱼᱟ ᱡᱮ ᱚᱱᱟ 33টি প্রশ্ন ᱫᱚ ᱪেদ হুই দাঁড়িয়ে দেলা বন আঞ্জম কার রেগি প্ৰথম পৰ্যায়ৰ চেঞ্চাছত আপোনাকনো কি 33টা প্ৰশ্ন কৰিব। আপোনাক প্ৰথম সুধিব বিল্ডিং নাম্বাৰ, দ্বিতীয়তে সুধিব হাউচ নাম্বাৰ। এই বিল্ডিং নাম্বাৰ আৰু হাউচ নাম্বাৰৰ পাৰ্থক্যটো এনেকুৱা, ধৰক চহৰ অঞ্চলত এটা এপাৰ্টমেণ্ট আছে, সেইটোত এটা বিল্ডিং নাম্বাৰ থাকিব। তাৰ ভিতৰত যদি ফ্লেট থাকে, দোকান থাকে, অফিচ থাকে, তেনেহ'লে তাৰ প্ৰতিকৰে এটা এটা হাউচ নাম্বাৰ থাকিব। তৃতীয়তে সুধিব আপোনাৰ ঘৰৰ মজিয়াত কি সামগ্ৰী লগাইছে, মজিয়াখন কেঁচা নে পকা নে টাইলছ লগাইছে নে চিমেণ্টৰ, সেয়া সুধিব। চতুৰ্থতে ঘৰৰ ৱালত কি সামগ্ৰী লগাইছে, কেঁচা নে প্লাষ্টাৰ নে টাইলছ লগাইছে, সেয়া সুধিব। 5 নম্বৰতে ছাদত কি সামগ্ৰী ব্যৱহাৰ কৰিছে, অৰ্থাৎ ঘৰৰ ওপৰত কি আছে, সেয়া সুধিব। 6 নম্বৰতে সুধিব ঘৰটো কি ঘৰ, কি কামত ব্যৱহাৰ হয়, থাকে নে ব্যৱসায় কৰে, দোকান দিয়ে নে নিজে থাকে, এইবোৰ কথা সুধিব। 7 নম্বৰতে সুধিব ঘৰটোৰ কণ্ডিশ্যন কেনেকুৱা। 8 নম্বৰতে হাউচ হোল্ড নাম্বাৰৰ কথা সুধিব। হাউচ হোল্ড নম্বৰ হ'ল এটা পাকঘৰতে খোৱা লোৱা কৰি থকা পৰিয়ালটো হ'ল এটা হাউচ হোল্ড, অৰ্থাৎ এখন ঘৰত 2 বা 3টা হাউচ হোল্ড নাম্বাৰো থাকিব পাৰে। 9 নম্বৰতে সুধিব আপোনাৰ পৰিয়ালটোত মানুহ কিমান আছে। 10 নম্বৰ মুৰব্বীজনৰ নাম কি সুধিব। 11 নম্বৰ মুৰব্বীজনৰ লিংগ সুধিব, তেওঁ পুৰুষ নে মহিলা। 12 নম্বৰতে সুধিব মুৰব্বীজন ST নে SC বা অন্য জাতিৰ লোক। 13 নম্বৰ কাৰ নামত ঘৰখন আছে, সেয়া সুধিব। 14 নম্বৰ ঘৰখনত কিমান কোঠা আছে, সেয়া সুধিব। 15 নম্বৰ বিবাহিত পুৰুষ মহিলাৰ সংখ্যাৰ কথা সুধিব। 16 নম্বৰৰ প্ৰশ্ন খোৱা পানীৰ মূল উৎস কি। 17 নম্বৰ খোৱা পানী সহজতে পায় নে নাপায়। ইফালে ইলেক্ট্ৰিচিটি ক'ৰ পৰা পায়, সেয়া সুধিব 18 নম্বৰত। তাৰপিছত সুধিব লেট্ৰিন আছেনে নাই, সেয়া হ'ল 19 নম্বৰত। 20 নম্বৰতে সুধিব লেট্ৰিনৰ টাইপ কেনেকুৱা, কেঁচা নে পকা, বাহিৰত নে ভিতৰত, ঘৰৰ লেতেৰা পানীবোৰ ক'ত পৰেগৈ, নলাত নে আন ঠাইত, সেয়া সুধিব 21 নম্বৰত। 22 নম্বৰতে সুধিব গা ধোৱাৰ ব্যৱস্থা আছেনে। 23 নম্বৰতে সুধিব পাকঘৰত LPG বা PNG কানেকশ্যন আছে নেকি, পাইপলাইনেৰে গেছ পোৱাৰ ব্যৱস্থা সেয়া আছে নেকি সুধিব। 24 নম্বৰতে ৰন্ধা কাৰ্যত কি ব্যৱহাৰ কৰে, গেছ নে খৰি, সেয়াও সুধিব। 25 নম্বৰ ৰেডিঅ' আছেনে সুধিব। 26 নম্বৰতে TV আছেনে সুধিব। 27 নম্বৰত ইণ্টাৰনেট আছেনে সুধিব। 28 নম্বৰত সুধিব লেপটপ আৰু কম্পিউটাৰ আছে নেকি, টেলিফোন মোবাইল স্মাৰ্টফোন আছে নেকি সুধিব 29 নম্বৰত। 30 নম্বৰতে সুধিব চাইকেল স্কুটাৰ মোপেড বা মটৰ চাইকেল আছে নেকি, সেয়া সুধিব। 31 নম্বৰ প্ৰশ্ন গাড়ী জীপ ভেন এইবোৰ আছে নেকি সুধিব। 32 নম্বৰ প্ৰশ্ন আপোনাৰ ঘৰৰ মূল খাদ্য কি, ভাত নে ৰুটি নে আন কিবা, সেই কথা আপুনি উত্তৰ দিব লাগিব। 33 নম্বৰতে আপুনি মোবাইল নম্বৰটো দিব লাগিব চেঞ্চাছৰ লগত জড়িত যোগাযোগৰ বাবে। আপোনাৰ ঘৰলৈ যেতিয়া চৰকাৰী মানুহ যাব আপুনি সহযোগ কৰিব আৰু এইকেইটা প্ৰশ্নৰ উত্তৰ আপুনি সঠিকভাৱে আগবঢ়াব। চেঞ্চাছ এক্ট 1948 মতে আপোনাৰ এই ব্যক্তিগত তথ্য সম্পূৰ্ণ সুৰক্ষিতভাৱে ৰখা হয়, আনকি আদালততো তাক ব্যৱহাৰ কৰিবলৈ দিয়া নহয়। আৰু দেশৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ বাবে হওক বা দেশখনৰ বিভিন্ন উন্নয়নমূলক কাৰ্যসূচীৰ বাবে হওক এই ডাটাৰ খুব প্ৰয়োজন।